नाम घुमियाई नमस्कार ए विष्णु पुराण
দুখ চাই জন্মে জয়া কহিবেলা একাদশী ব্ৰতৰ জন্মৰ কথা পাৰিয়া কথা শুনি মহামুনি এই মিচিকিয়া হাঁহি মাৰে তুমি যিহেতু মোক একাদশী ব্ৰতৰ জন্মৰ কথা সুধিছা শুনা জন্মে জয়ী একাদশী ব্ৰতৰ কেনেকৈ জন্ম হৈছিল একাদশী কোন আছিল আৰু পৃথিৱীৰ মনুষ্যই একাদশী ব্ৰত কিয় পালন কৰি কেনেকৈ পালন কৰিলে প্ৰভু ভগৱন্তৰ কৃপা দৃষ্টি লাভ কৰিব পাৰি শুনা জন্মে জয়ী শুনা একাদশী ব্ৰতৰ শুনা জন্মে ব্রতর
বনবাসা জন্মে জয়ী গণে পঢ়ি পুত্ৰৰ নামে মৌৰা খুৰ ৰাখিলা গণে পঢ়ি পুত্ৰৰ নামে মৌৰা খুৰ ৰাখিলা আকাল ক্ৰমেয়ে জন্ম বৃদ্ধ হৈ আৰু সেই মৌৰা খুৰকে মন্ত্ৰীগণক মাতিৰ যায় মন্ত্ৰীগণে মহাৰাজ শুনা শুনা
কৈছিলা তুষ্ট হৈ ভোলানাথে মৌৰা খুৰাকে দৰিখন দিছিলা আৰু মৌৰা খুৰক চাই প্ৰভু ভোলানাথে কৈছিলা কি কৈছে মৌৰা খুৰ খুৰা খুৰা মৌৰা খুৰ আমাৰ কি বৰ লাগে কোৱাহাই তীক্ষণ আয়েতে কমচনা শুনি মৌৰা খুৰাৰ কি বৰ চৰণে পৰিলে प्रभु प्रभु কিন্তু মনত ৰাখিবা ৰজা নকৰিবা কোনোদিন এই নাৰীৰ সংগে নকৰিবা কোনোদিন এই নাৰীৰ সংগে অন্য ধৰণে তোমাৰে মিলিব মনাৰে ৰজা অন্যথা তোমাৰে মিলিব মনাৰে আহি বুলি মহাৰে অন্তৰে ধ্যান
No!
সৃষ্টি করিয়ার মই বধিম জীবনে নারী এক সৃষ্টি করিয়ার মই বধিম জীবনে আর আনফালে মানে ভাবে
মন্দির বিষ্ণু কন্যাকে কইছিল কি কইছে ও কি করিল কি করিল জীবন প্রভু উপস্থিত হইয়া হে প্রভু প্রণাম জনাই কন্যা কহিবেলা প্রভু প্রভু আর কি বাবার কন্যাজনীক চাই কৈছিলা কি কৈছে শুনা শুনা কন্যা তুমি আমাৰ বচনে জগতৰ পাপ সংহাৰৰ হেতু মই দিলো তোমাক জনাম জগতৰ পাপ সংহাৰৰ হেতু দিলো তোমাক জনাম প্ৰভু প্ৰভু আৰু এতে কব চনা কৰি বিষ্ণু কন্যা ধর্মরাজ ধর্মরাজ
প্ৰভু নাৰায়ণক চাই কৈছিলা প্ৰভু প্ৰভু হে প্ৰভু নাৰায়ণ
কৰিলো জমনগৰ স্থাপন সেয়েহে কন্যা আজিৰ পৰা তুমি পাপ সংহাৰে নাই কন্যা আজিৰ পৰা তুমি পাপ সংহাৰে নকৰা নাই তোমাক যিহেতু মই জন্ম দিলো গতিকে আজিৰ পৰা তোমাৰ নাম মই একাদশী ৰাখিলো কন্যা আজিৰ পৰা তোমাৰ নাম মই একাদশী ৰাখিলো শুনা কন্যা একাদশী নামে তোমাক জগতে জানিব তোমাৰ নামত মনুষ্যই ব্ৰত পালন কৰিব কন্যা একাদশী নামে তোমাক জগতে জানিব তোমাৰ নামত মনুষ্যই ব্ৰত পালন কৰিব হয় নাম ভূমি আহিছে পৃথিবীর মনুষ্যই একাদশী ব্রত পালন করে বহু সংখ্যক লোকেই এই একাদশী ব্রত পালন করে এতিয়া কথা হল একাদশী ব্রত আমি কেনেকৈ পালন কৰিব লাগে কেনেকৈ পালন কৰিলে প্ৰভুৰ কৃপা দৃষ্টি লাভ কৰিব পাৰি আৰু কেনেকৈ পালন কৰিলে প্ৰভুৰ কৃপা দৃষ্টি লাভ কৰিব নোৱাৰি শুনা কন্যা তোমাৰ একাদশী ব্ৰততে যি মনুষ্যই শুদ্ধ চিত্তভাৱে মোৰ নাম লৈ ব্ৰতৰ শেষত সন্ধিয়া অন্ন গ্ৰহণ নকৰি ফলাহাৰে গ্ৰহণ কৰিব সেই মনুষ্যই মোৰ কৃপা দৃষ্টি লাভ কৰিব আৰু যি মনুষ্যই একাদশী ব্ৰত পালন কৰি ব্ৰতৰ শেষত সন্ধিয়া ফলাহাৰ গ্ৰহণ নকৰি অন্ন গ্ৰহণ কৰিব সেই মনুষ্যই মোৰ কৃপা দৃষ্টি লাভ কৰিব